নমস্কাৰ বন্ধুসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মিস্ট্ৰিয়াছ ফেক্টছ ইন আছামিজ নামৰ ইউটিউব চেনেলটোলৈ তো আজি মই এনে কিছুমান ইন্টাৰেষ্টিং ফেক্টছৰ বিষয়ে ক'বলৈ গৈ আছো যিবোৰ শুনি হয়তো আপুনি হিলি যাব ইয়েছ আপুনি হিলি যাব তো ভিডিওটো শেষলৈকে চাব বুলি আশা থাকিল আৰু এই আশাৰে পলম নকৰি আজিৰ এই ইন্টাৰেষ্টিং ভিডিওটো আৰম্ভ কৰোঁ আহক ফেক্ট নম্বৰ 1 2011 চনত এজন মানুহ যাৰ নাম আছিল ৰিচাৰ্ড জেমছ ভেৰন তেওঁ বেংকলৈ গৈ $1 ৰবেৰী মানে চুৰ কৰিছিল তাকো জানি শুনি যাতে তেওঁ জেল যাব পাৰে আৰু জেলত তেওঁ ফ্ৰী মেডিকেল চেকআপ কৰিব পাৰে যি তাৰ কয়দীসকলে পায় অৰ্থাৎ কেৱল ফ্ৰী মেডিকেল চেকআপৰ কাৰণে তেওঁ এইটো কাম কৰিছিল ওৱাও কি মানুহ হৰে এই ধৰণৰ মানুহ যদি আৰু আহি যায় তেতিয়া আমাৰ এই পৃথিৱীখন দেখোন স্বৰ্গ হৈ যাব সিৰিয়াসলি ফেক্ট নম্বৰ 2 এজন ফেমাস সোশিয়েলিষ্ট যাৰ নাম আছিল কাৰ্ল মাৰ্কস তেওঁ যেতিয়া মৃত্যুৰ সময়ত বিছনাত পৰি আছিল তেতিয়া তেওঁৰ লাষ্ট ওয়াৰ্ড মানে অন্তিম শব্দৰ কথা যেতিয়া কোনোবাই সুধিলে তেতিয়া তেওঁ ক'লে যে go away last words are for fools who have not said it enough অৰ্থাৎ তেওঁ এইটো মানে যে লাষ্ট ওয়াৰ্ড সেই সকলেহে কয় যি নিজৰ জীৱনত মন ভৰি একো নকলে ফেক্ট নম্বৰ 3 ৰয়েন এটকিনসন সেইজন এক্টৰ যি মিষ্টাৰ বিনৰ ৰোল কৰে তেওঁ এটা সময়ত এখন প্লেনক ক্ৰেশ হোৱাৰ পৰা বচাইছিল এইটো ঘটিছিল যে তেওঁ এটা নৰ্মেল সিটত বহি আছিল বাকি টিম মেম্বাৰ সকলৰ লগত কিন্তু হঠাতে পাইলটজনৰ ব্ৰেইনত ষ্ট্ৰোক আহি গ'ল আৰু বেহুছ হৈ গ'ল আৰু প্লেনখন আনকন্ট্ৰোল হ'বলৈ ধৰিলে কিন্তু মিষ্টাৰ বিনে পাইলট সিটত গৈ প্লেনখনক সফলতাৰে লেণ্ড কৰাই দিলে কিন্তু ইয়াত আটাইতকৈ আচৰিত কথা এইটো যে তেওঁ ইয়াৰ আগতে কেতিয়াও প্লেন উৰুৱা নাছিল তেওঁটো কেৱল আপোনাৰ আৰু মোৰ দৰে নৰ্মেল পেছেঞ্জাৰ আছিল ইমাৰ্জেন্সিত তেওঁ এইটো কাম কেনেকৈ কৰিলে ই আজিও সকলোকে চক খুৱাই দিয়ে এনেকুৱা বহুত কম মানুহে কৰিব পাৰে আৰু ইয়াৰ কাৰণে বহুতৰ প্ৰাণ বাচিছিল সেইদিনা মিষ্টাৰ বিন সঁচাই জিনিয়াছ নহয়নে ফেক্ট নম্বৰ 4 মস্কোত যিবোৰ ষ্ট্ৰে ডগছ থাকে সিহঁতক এইটো শিকোৱা হয় যে খাদ্যৰ সন্ধানত বেলেগ চহৰ ট্ৰেইনৰে যোৱা আৰু ৰাতি সঠিক সময়ত ট্ৰেইন ধৰি পুনৰ উভতিও আহা প্ৰায় সকলো কুকুৰ এইটো কামৰ কাৰণে ট্ৰেইনড হয় তাৰ হাজাৰ হাজাৰ কুকুৰে ট্ৰেইনেৰে ভ্ৰমণ কৰে আৰু ৰাতি সঠিক সময়ত ট্ৰেইন ধৰি পুনৰ ঘূৰিও আহে আকৌ পিছদিনা পুনৰ বেলেগ ঠাইলৈ ট্ৰেইনেৰে যায় আৰু উভতিও আহে একদম চাকৰি কৰা মানুহৰ দৰে তো এতিয়ালৈকে যদি ভিডিওটো চাই ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো চুই দিব তো আগবাঢ়ো আহক ফেক্ট নম্বৰ 5 এতিয়া আপোনাৰ হাতৰ ভেইন চেক কৰক হাতৰ এইটো পাৰ্ট নিজৰ হাতখনক এনেদৰে ভিতৰলৈ বেকা কৰি চাওক আপোনাৰ এই ভেইন পাৰ্টটো পপ আউট হয় নেকি যদি হয় তেনেহলে ই জিনিয়াছৰ লক্ষণ হয় কাৰণ বেছিভাগ ইন্টেলিজেন্ট মানুহৰ মাজত এইটো পোৱা যায় যদি আপোনাৰ এইটো নাই তেনেহলে আপুনি ইমোশনালি ইন্টেলিজেন্ট হয় অৰ্থাৎ আপোনাৰ তাত ইমোশন বেছি আছে আপুনি আপোনাৰ পৰিয়ালৰ প্ৰত্যেকৰে এইটো চেক কৰিব পাৰে যাতে আপুনি গম পাব পাৰে কোন ব্ৰেইনৰ পৰা ইন্টেলিজেন্ট হয় আৰু কোন ইমোশনালি ইন্টেলিজেন্ট হয় মানে হৃদয়ৰ পৰা ইন্টেলিজেন্ট হয় তো আপুনি ব্ৰেইনৰ পৰা ইন্টেলিজেন্ট হয় নে ইমোশনালি ইন্টেলিজেন্ট হয় কমেন্টত নিশ্চয় জনাব তো আজিলৈ ইমানেই ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ